কবিতাৰ শিৰোনাম আচলৰ আৰ দিয়া মৰমৰ মা। কথা কাব্যশ্ৰী, আবৃত্তিকাৰ বিশ্বজিৎ ডেকা। মা, হৌ মা, চাচোন, ৰঙাকৈ জুইকুৰা দপ দপাই জ্বলি উঠিছে। মোৰতো কিবা গধুৰ হৈ আহিছে অ। বাহিৰৰ স্নিগ্ধ জোনটো এবাৰ চাবলৈ বৰ মন গৈছে অ। কালিলৈকে জঁপিয়াই ফুৰা চোতালখনো আজি অচিনাকি যেন লাগিছে। মা, তয়ো দেখোন কান্দিছ তোৰ আঁৰত লুকাই। অভিমান কৰিবলৈ আজিৰ পৰা যে মই আৰু তোৰ কণমানিজনী হৈ নাথাকিম, সেইবাবেই নহয়। মা, তয়ে দেখোন মূৰত হাত বুলাই বুজাইছিলি এদিন, ছোৱালীবোৰ পৰৰ সম্পত্তি, সৰুৰ পৰা ডাঙৰ কৰি সততাৰে গৰাকী কটাব পাৰিলেই মাক দেউতাকৰ বৰ সুখী হয়। মইতো তাকেই কৰিছো আজি। মা, দেচোন তোৰ আচলৰ আৰলৈ আজি আকৌ লুকা ভাকু খেলো। আজি বাৰু তোক অন্যান্যভাৱে ময়েই জিকিলো বুলি আমনি নকৰো। মা, মোৰ অনুপস্থিতিত যদি পদূলিৰ বকুল জোপাই উচুপি উঠে, হাঁহি মুখে দিবি মোৰ কুশল বতৰা। আগৰ দৰে কিন্তু মই কলেজৰ পৰা আহিম বুলি বাট চাই নাথাকিবি পদূলিৰ মূৰত। শৰতৰ পুৱাবোৰত এতিয়া আৰু নিয়ৰৰ মুকুতা বিচাৰি তোৰ গালি খাবলৈও নাথাকিম ওচৰত। মা, সেই যে পশ্চিমৰ আকাশৰ হেঙুলীয়া বেলিটি আজি মোৰ কপালটো তগৰ গাই জিলিকি উঠিছে। দে মা, আজি হিয়া ভৰা আশীৰ্বাদ দে। কঠিন পৰিস্থিতিকো সংযম কৰি তোৰ দৰে সততাৰে নতুন ঘৰখন ভৰাই তুলিবলৈ দে মা।